Hello everyone, আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ most welcome. আজি মই আপোনালোকলৈ লৈ আহিছো এটা আচাৰৰ ৰেচিপি। যিহেতু এটা আমৰ সিজন চলি আছে, সেই কাৰণে মই আপোনালোকলৈ লৈ আহিছো এটা আমৰ আচাৰৰ ৰেচিপি। মই ইয়াতে 12-13টা মান আম লৈছো। আমখিনি প্ৰথমতে মই ধুনীয়াকৈ ধুই লৈছো। ধুই মই আমখিনি ভালদৰে মোহাৰি লৈছো যাতে ইয়াত পানী লাগি নাথাকে। তাৰ পিছত মই এনেদৰে স্কোয়াৰ সাইজত কাটি ললো। আপোনালোকে দীঘল দীঘলকৈও কাটিব পাৰে, আপোনালোকৰ ইচ্ছা যেনেকৈ কাটে। মই এনেদৰে কাটি ললো। এতিয়া দিছো মই ইয়াতে নিমখ আৰু হালধি আৰু নিমখ আৰু হালধিখিনি মই ধুনীয়াকৈ আমখিনিত সানি ল'ম। এয়া চাওক, মই নিমখ আৰু হালধিখিনি ভালদৰে আমত এনেদৰে সানি ল'লো। তাৰ পাছত মই এদিনৰ কাৰণে ঢাকি আমখিনি এনেদৰে থৈ দিম। সম্পূৰ্ণ এদিনৰ বাবে ঢাকি থোৱাৰ পিছত আপোনালোকে এইখিনি ৰ'দত দিব পাৰিব। কিছুমানে 2-3 দিনো থৈ দিয়ে, কিন্তু এদিন থলেও একো কথা নাই। পিছদিনাখন মই এখন ডলাত ধুনীয়াকৈ আমখিনি শুকুৱাই লৈছোঁ। যদি ডাঙৰ ৰ'দ হয় 4-5 ঘণ্টা ৰ'দত দিলেই হ'ল। বেছি ৰ'দত দিলে আমটো টাইট হৈ যায়, তেতিয়া খাবলৈ ভাল নালাগে। সেইকাৰণে মই 4-5 ঘণ্টাৰ বাবে এনেদৰে ৰ'দত দি লৈছোঁ। এতিয়া মই মছলাখিনি ৰেডি কৰি ল'ম। প্ৰথমে দিছোঁ 4 চামুচ গোটা ধনিয়া, 2 চামুচ গোটা মিঠি, 3 চামুচ চফ, গোটা জিৰা 3 চামুচ, গোটা জালুক 2 চামুচ, গোটা সৰিয়হ 3 চামুচ। এতিয়া গোটেইখিনি অলপ সময় ভাজি ল'ম। আৰু গোটেইখিনি মই এনেদৰে মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া খুন্দি লোৱা মছলাখিনি মই এটা বাউলত থ'ম। তাত মই দিম নিমখ 4 চামুচ, হালধি 2 চামুচ, ৰেড চিলি পাউডাৰ 2 চামুচ আৰু 1 চামুচ আজৱাইন। আজৱাইনটো মই ভাজি লোৱা নাই, ভাজি ল'লে আজৱাইনটো তিতা হৈ যায়। আৰু এতিয়া দিছোঁ মই ইয়াতে মিঠাতেল। মিঠাতেলখিনি মই গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। ডাঙৰ চামুচেৰে মই 4 চামুচ মিঠাতেল দিছোঁ। গোটেই মছলাখিনি মই ভালদৰে মিক্স কৰিবৰ কাৰণে এতিয়া মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু যদি প্ৰয়োজন হয় মই একেবাৰে শেষত দিম। এতিয়া মই মছলাখিনিত আমখিনি দি ল'লোঁ আৰু এতিয়া মই হাতে ইউজ কৰিম, কাৰণ হাতেৰে ভালদৰে সানিবলৈ সুবিধা হয় আৰু যাতে গোটেই আমখিনিত ভালদৰে মছলাখিনি লাগে, সেইকাৰণে হাতেৰে মই ভালদৰে গোটেইখিনিতে মিক্স কৰি লৈছোঁ। এয়া মোৰ আমৰ আচাৰ ৰেডি হৈ গৈছে। এতিয়া মই এসপ্তাহৰ কাৰণে ভালদৰে আমখিনি ৰ'দত দিম আৰু মাজে মাজে আচাৰখিনি মই ৰ'দত দি থাকিম। আচাৰখিনি ৰ'দত দিলে খাবলৈ ভাল হোৱাৰ লগতে বহুত দিনলৈ আচাৰখিনি ভাল হৈ থাকে। এয়াই আছিল মোৰ আজিৰ ৰেচিপি আমৰ আচাৰ। আপোনালোকেও এনেদৰে বনাই চাব আৰু কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব।